মাৰ্বল আমি সৰুতে সকলোৱে খেলিছিলে, এতিয়াও খেলে। মাৰ্বল কেনেকৈ বনায় এয়াকে দেখুৱাওঁ আহকচোন। এইবোৰ ভঙা চিঙা বটলৰ টুকুৰা চিচাৰ গোটাই মেলি ভাঙা গুড়িবোৰ মিলাই মেলি আমি থৈ গৰম চৌকা থাকে, বহুত হিট হয়। ইয়াত আপোনাৰ এনেকুৱাকৈ দিয়ে, তাত বস্তুটো গৰম কৰি গলি যাব, গলি গৈ লদা আল্টা বনিব। তাৰপিছত এই মেচিনৰ সহায়ত এইফালৰ পৰা ওলাই যাব, তাৰপৰা এটা কৰি কাটিলে নহ'ব, ইয়াতো এটা চাইজ দিব লাগিব। এই চাইজটো আপোনাৰ ৰাউণ্ডটো দিবলৈ হ'লে ইয়াত এই মেচিনটোত সোমাই যায়, এটাকে সোমাই গৈছে। তাত আপোনাৰ ধুনীয়াকৈ সোমাই গৈ আপোনাৰ এটা চাইজ হৈ গৈছে। সৰু ডাঙৰ বুলি নহয়, চব এটা নিয়মৰ চাইজে থাকে মাৰ্বলটো, এটা ধুনীয়া চাইজত ওলাই। এইটো বস্তু কি হয় নামটো নাজানিছোঁ, এইটোৰ পৰা কি কৰে চাওক। এইটো আপোনাৰ সেই গৰমতে দি দিছে, ইয়াত দিয়াৰ লগে লগে আপোনাৰ মাৰ্বলটো এটা কালাৰ হয়। আপোনাৰ মাৰ্বলৰ ভিতৰত দেখিছে আপোনাৰ কিছুমান ধুনীয়া ডিজাইন থাকে, কিবা নীলা বগা বহুত কিছুমান ৰং। এই ৰংটো আপোনাৰ ইয়াত চব কেইবাটাও কালাৰ থাকে, অকল এটা জাত নহয় আৰু কেইবাটাও থাকে। এতিয়া আমি কেইবাবিধেও মাৰ্বল ৰং দেখা পাওঁ। চব মাৰ্বল বগাই দেখিলে পনীয়া দেখিলে, সেইকাৰণে এই বস্তুটো মিক্স কৰে। এতিয়া প্ৰত্যেক মাৰ্বলটোৱে কালাৰটো বেলেগ। এইটো এতিয়া ইয়াৰ কালাৰটো বেলেগ, ইয়াৰ কালাৰটোত আপোনাৰ আকৌ দিব, ইয়াতোতো আপোনাৰ সেইটো কালাৰটো বেলেগ ওলাব। কিচিম ৰঙৰ দিব পাৰে মানে, চব মিক্স কৰি মানে এটা বনি যায়। এতিয়া এই চব লাহে ষ্টক কৰি ইয়াত থৈছে। এইটো আকৌ আপুনি হাতে চুব নোৱাৰে, বহুত গৰম হৈ থাকে, তেওঁলোকে হাত ব্যৱহাৰ নাই কৰা, আনি ইয়াত মিক্স কৰি দিছে। গোটেই বেলেগ কালাৰ মিক্স কৰিছে আৰু গোটেই কালাৰ বেলেগ দিছে। সেই বস্তুটো দিয়াৰ কাৰণে আপোনাৰ এনেকুৱা কালাৰটো, এইটো গৰম হৈ আহি ইয়াত থৈছে। ইয়াত হাতেতো লগাব নোৱাৰে আৰু, হাত লগালে হৈ পেলাই তাৰপিছত কিমান গৰম, পানী দি দিবলগীয়া হৈছে। ঠাণ্ডা হওক, ঠাণ্ডানো ক'ত হ'ব, ইমান গৰমত ওলাইছে। চব কি ধুনীয়া ৰং। তাৰপৰা ইয়াত আহি আপোনাৰ পেকেট কৰিছে, ওজন কৰিছে, পেক কৰিছে, পিছত আমাৰ হাতলৈ এনেকুৱাকৈ পেকেটকৈ আমি পাওঁ। এয়াই।